এইবিলাক কি দাম আপোনালোকে 100 টকা 90 টকা তেনেকুৱাকৈ বেছি আছে দাদাহঁতে দাদা বিক্ৰী কেনে হৈছে বিক্ৰীটো মোটামুটি হৈছে फ्रेंड्स की खबर एंड वेलकम बैक टू माय यूट्यूब चैनल निबिराज ब्लॉग्स আকৌ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মানে সকলোৰে বিহু এতিয়া বৰ্তমান যেহেতু বিহুৰ বতৰ সকলোৰে বিহু কেনেকুৱা চলি আছে আপোনালোকে কমেণ্ট কৰিব আমাৰ ইয়াত একদম বিহু চিহু খাই একদম কেম্বা লাগি গৈছে সো মানে আজি বিহু হিচাপে আমাৰ ইয়াতে এখন সভা এতিয়া আমি সভাখনত যাম মানে সভাখন মানে আমাৰ ওচৰতে হয় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ মান হয় মানে আমি দুও যাম এপেনে আছে ডিম্বে আছে আমি দুও যাম এতিয়া মানে সভাখন 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় প্ৰথম দিনা মানে যোৱাকালি গল দমাই দিনা আৰু 1 তাৰিখ 2 তাৰিখ মাঘৰ বাকি যোৱাকালি মই কিবা এটা কামত আছিলো সেইকাৰণে যোৱাকালি যাব পৰা নাই সেইকাৰণে আজি যাও কিছুমান শট লওঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰো সো ভিডিওটো আপোনালোকে চাই থাকক স্কিপ নকৰিবা আৰু কোনোবা যদি নতুনকৈ আহিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বাকি এটা ভিডিওটো চাই থাকক সম্পূৰ্ণৰূপে এতিয়া আমি বৰ্তমান আহি পালো থানখন সো এতিয়া আমি ভিতৰলৈ গৈ থাকো আপোনালোকে ভিডিওটো চাই থাকক সম্পূৰ্ণৰূপে একদম মজাকৈ গৈ আছো এতিয়া বৰ্তমান যাম তাত আছে মন্দিৰটো মেইন মন্দিৰটো আমি তালৈ যাই কিনে আপোনালোক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম পুৰা মজাকৈ আপোনালোকে ভিডিওটো চাই থাকক সম্পূৰ্ণৰূপে আজি মানুহ সিমানটা নাই কাৰণ মানে মানুহ আজি দ্বিতীয় দিন না আমি যোৱাকালি আহিব নোৱাৰিলোঁ কাৰণ যোৱাকালি আমাৰ মানে মোৰ এটা কাম আছিল যোৱাকালি তালৈ যাব লগা হ'ল সেইকাৰণে যোৱাকালি আহিব নোৱাৰিলোঁ কিন্তু আজি আহিছোঁ কাৰণ আপোনালোকে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাকী এজন মানে ছাবস্ক্ৰাইবাৰ লগ পালোঁ হাই আমাৰ কাষৰে হয় মানে নামটো কৈ দিয়া তোমাক মোৰ নাম জিতুমণি কলিতা কিবা আমাৰ ফ্ৰেণ্ডসকলক কিবা কৈ দিয়া এটা আমাৰ দোস্তৰ চেনেলটো লাইক সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে শ্বেয়াৰ কৰি দিবা বাকি আমি এতিয়া অলপমান চাওঁ নেকি যাবা নেকি আমাৰ লগত বলা আমি এতিয়া প্ৰথমতে মন্দিৰটো দেখুৱাই লওঁ অলপ না কি ইয়াতে এটা বম প্লেচৰ একদম বঢ়িয়া সুন্দৰ পৰিৱেশৰ এটা বস্তু আছে আপোনালোকক দেখুৱাওঁ এইটো এটা মজা এটা বস্তু আপোনালোকে চাই লওক ইয়াত কি সুন্দৰ পৰিৱেশ একদম ফুলেৰে বনাইছে গোটেইখিনি একদম পুৰা মজা আপোনালোকে আহিব পাৰে বাকী এইপিনে আজি সিমান মানুহ নাই মানে দ্বিতীয় দিন না আজি সিমান এটা মানুহ নাই সো অলপ আছে বাকী এইপিনে আছে মন্দিৰটো আছে আপোনালোকক দেখুৱাওঁ বাকী এইপিনে চাকি বন্তি ইয়াত এনেকৈ দিয়াই আছে এইপিনে এনেকৈ চাকি বন্তি দিয়াই আছে এইপিনে মানুহ বাকী এইপিনে আছে মন্দিৰটো মেইন মানে এতিয়া ভিতৰলৈ নাযাওঁ কাৰণ মানে যথেষ্ট মাৰি আহিছোঁ বাকী আপোনালোকে ইয়াৰ পৰা চাই লওক মন্দিৰটো যদি আহিব খুজে এতিয়াই আহক বাকী এইপিনে এনেকৈ আছে একদম ফুল একদম টেকিং ফৰ ৰিজৰ্ট বাকী এইপিনে আছে মেইন গেটটো মানে ইয়াতে আছে আজি মানে আজি ইয়াত বোলে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব সো যদি আহে অলপমান ভিডিঅ' ল'বলৈ আমি চেষ্টা কৰিম বাকী এইপিনে হ'ল এইটো মেইন গেট এইটো হ'ল মেইন গেট আপোনালোকৰ বেক কেমেৰা দি অলপমান দেখুৱাই দিয়ক আপোনালোকে চাই লওক বাকী আপোনালোকে ইয়াৰ মেইন গেটখন চাই ল'লে এতিয়া আমি ভিতৰলৈ যাওঁ যাই কিনে আপোনালোকক মানে সেইপিনে বজাৰ সমাৰ আছে বাকী সেইপিনে অলপমান দেখুৱাবলৈ আমি চেষ্টা কৰোঁ আপোনালোকে যদি আহে ঘগ্ৰাবাৰৰ পিনেও আহিব পাৰে মজাকৈ আৰু বাকী জাজিয়াবাৰীৰ পৰা আহিব পাৰে টেনশ্যন নাই একদম পুৰা আজি সিমান মানুহ নাই নে নাই যোৱাকালিতো বহুত মানুহ একদম কি ক'ব যোৱাকালি বহু মানুহ হৈছে মানে যোৱাকালি কাম এটা থকাৰ বাবে আহিব পৰা নাই কিন্তু আজি আহিলোঁ সেইকাৰণে আজি চাই লওক মানে ইয়াৰে ফুল যি আছে ফুলৰ শ্বট এটা আপোনালোকক দেখুৱাই দিওঁ ৰ'ব বেক কেমেৰা দি মানে এই ফুলৰ শ্বটটো আপোনালোক বেক কেমেৰা দি দেখুৱাই দিওঁ ৰ'ব এতিয়া আপোনালোকে তাৰে শ্বটটো চাই কিনে আপোনালোকে কেনেকুৱা পালে জনাব বাকী এতিয়া তাৰে পৰা আহিলোঁ আহি কিনে এতিয়া বজাৰ মানে এইপিনে অলপমান দোকান পোহাৰ আছে মেলা চিষ্টেম চ'
সো তাত যাওঁ, তাত যাই কিনে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। পুৰা মজা গান বাজি আছে, কপিৰাইট লাগিছে বাকী এইপিনে আছে মেলা। বাকী এইপিনে আমাৰ গাঁৱৰে এজন ফ্ৰেণ্ড আছে। বাকী এইপিনে কমলা চমলা আছে, একদম পুৰা ভিৰ, একদম আপি চাপি একদম বিন্দাছ পুৰা আইডিয়া ধৰিব আপোনালোকে। ইয়াত দোকান বহা আছে একদম গোটেই হোটেল ৰেষ্টুৰেণ্ট একদম পুৰা একদম আপোনালোকে যে কোনোবাই আনিব চিনাকি ছোৱালী বিয়াক চিয়াক একদম বিয়াক যি আনে তাকে আনিব পাৰিব। একদম পুৰা ঘূৰি থাকিব আৰু পুৰা একদম টেনশ্যন নাথাকে, বিন্দাছ ঘূৰি থাকিব আৰু একদম। বাকী এইপিনে আছে হোটেল আছে, ৰেষ্টুৰেণ্ট আছে এইপিনে একদম পুৰা অল অভাৰ দ্য ৱৰ্ল্ড ৰেষ্টুৰেণ্ট। মোটামুটি ৰেষ্টুৰেণ্ট আছে 7-6খন মান আছে ৰেষ্টুৰেণ্ট। আপোনালোকে চব পাব ইয়াত আহিলে, টেনশ্যন নাই একদম। মোৰ মালটো এটামান বেচা বাকী আহি কিনে একদম মেলাখনত একদম মজা না কি নেটৱৰ্ক নাপায়, পুৰা একদম খালী। এইপিনে এনেকুৱা খুৰাহাত এনেকুৱা বেছি আছে, এইপিনে খুৰাহাত আছে। খুৰাবিলাক কেনেকুৱাকৈ বেচিছে এইবিলাক বস্তু? এইবিলাক এনেকুৱাকৈ বস্তু বেছি আছে। এইবিলাক একদম মজা, এইবিলাক 100 টকা আছে। সৰু সৰু বস্তু 100 টকা, বাকী ডাঙৰ বস্তু আছে এইপিনে এইবিলাক 200। বাকী কিবা অলপ কম বেছ হৈ যাব না, কিবা অলপ কিবা কম বেছ হৈ যাব। যেতিয়া আপোনালোকে আহে ঘৰৰ দোকানত আহি যাব পাৰে, একদম মেলাৰ কাষতে আছে। আপোনালোকে আহিলে একদম আহিব পাৰে, গোটেই একদম বস্তু আছে, মেলা চেলা আছে একদম পুৰা। বাকী এইপিনে আমাৰ খুৰা আছে, খুৰা বিচনা হাজাৰ বেছি আছে। এইবিলাক কেনেকৈ বেচিছে? এইটো 150 টকা বেছি আছে। বাকী একদম গোটেই আছে। বাকী যদি আপোনালোকে নিব খোজে তেতিয়াহ'লে অলপ ডিছকাছ কৰি দিব খুৰাই। যেতিয়া আহে আপোনালোকে মেলাখনত আহি খুৰাক লগ ধৰক আৰু খুৰা একদম লৈ যাওক। মানুহ আছে বহুত, ধেৰ মানুহ। বাকী এইপিনে আঙুঠি বেছি আছে, খুৰাই এইবিলাক বেছি আছে। চেণ্টেন আঙুঠি 20 টকা। এইবিলাক সৰু সৰু আঙুঠি 20 টকা। বাকী আপোনালোকে একদম আহি যাওক অতি সোনকালে, পুৰা মজা ভাল লাগছে আজি। এইপিনে এনেকুৱাকৈ বেছি আছে, এইপিনে দাদাহঁতে এনেকুৱা বেছি আছে। এনে দাদা কিবা এইবিলাক 10 টকাকৈ পপকৰ্ণ বেছি আছে। এইবিলাক 10 টকাকৈ আহিলে আপোনালোকে আহি যাব, একদম খাই একদম এনজয় কৰি যাব। এলাহ 10 টকাকৈ পুৰা আহি যাব দিয়া আপোনালোকে। এতিয়া ফ্ৰেণ্ডছ তাৰে পৰা আহিলোঁ, মানে তাত গান বাজি আছে কাৰণে কপিৰাইট লাগিব বাবে মই তাত এইখিনি নক'লোঁ। মানে যদি ভিডিঅ'টো চাই কিনে আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু বাকী আমাৰ চেনেলটোত যদি কোনোবাই প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো কেনে হ'ল আপোনালোকে এবাৰ কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই কিনে আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি কিনে থৈ দিব। আৰু লগ পাম এটা বেলেগ ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত। টিল দেন টাটা, বাই বাই।